শ্ৰী শ্ৰী পশুপতি সেৱা আশ্ৰম। আজিৰ কাগজ অলপ পাঠ কৰি শুনাইছোঁ। সাংখ্য দৰ্শন জ্ঞানযোগ ভক্তি মাৰ্গৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত বছৰেকীয়া নাম মেলা স্থান পশুপতি আশ্ৰম নিমাৰী গীতুং গোগামুখ ধেমাজি জিলা অসম। দিনাংক 19 ফাগুন 2025 বৰ্ষ। কাৰ্যক্ৰমণিকা পুৱা 5 বজাত সামৰিক চাপাই, 6 বজাত বিকল্প, 7 বজাত জলদান, 7:30 বজাত ধৰ্মধ্বজা উত্তোলন। এতিয়া আমাৰ 7:30 বজা বুলি ধৰি ল'ব লাগিব, কাৰণ 9টা হ'লেও 7:30 বুলি ধৰি লৈছোঁ। আজি এই ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে আমাৰ গুৰুদেৱকে আমি ধৰ্মধ্বজা উত্তোলন কৰাৰ কাৰণে অনুৰোধ জনোৱা হৈছে। আৰু লগতে আগবঢ়াবৰ কাৰণে আমি কেতিয়া আমাৰ গুৰুদেৱক সহায় কৰিব। আজি নিমাৰী গীতুং পশুপতি বাবাৰ সেৱা আশ্ৰমত এই শুভক্ষণত ধৰ্মধ্বজা উত্তোলনৰ কাৰণে এই অধৰ্মক দায়িত্ব আপোনালোকে দিয়াৰ কাৰণে মই আপোনালোকৰ আশীৰ্বাদ লৈ আপোনালোকৰ যি ধৰ্মধ্বজা উত্তোলন সেইখিনি আগবাঢ়িম বুলি ভাবিছোঁ। ইয়াতে যদি মই কিবা কৰোঁতে ভুল ক্ৰুটি হয়, মই প্ৰথমতেই আপোনালোকৰ শ্ৰীচৰণত ক্ষমা বিচাৰিছোঁ। আৰু সমস্ত ভকত আই মাতৃ সকলোক আমি সেৱা প্ৰণিপাত জনাইছোঁ। চমুকৈ আমি বৰ অভ্যাস নাই কোৱা, তেওঁ আমি দুআষাৰ ধৰ্মধ্বজাৰ বিষয় লৈ ক'বলৈ আগবাঢ়িছোঁ। ভুল ক্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰি দিব। প্ৰথম ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধৰ্ম ধ্বজা, ধৰ্ম ধ্বজা। ধৰ্ম মানে চমুকৈ কৈছোঁ দেই, ধৰ্ম মানে মৰম আৰু শ্ৰদ্ধা, আৰু ধ্বজা মানে ভঁৰাল। তাৰমানে আমাৰ মাজত এই চাৰিমুঠি জীৱৰ মাজত মৰম শ্ৰদ্ধা থাকিব লাগিব, আৰু সেই উদ্দেশ্যৰে
সেয়াই সত্য বুলি জানি এই আমাৰ ধৰ্মধ্বজা আজি আমাৰ বাবাই উত্তোলন কৰিছে আৰু চমুকৈ আমি ধৰ্মধ্বজা বিষয়ে ইমানকে আগবঢ়াইছোঁ আৰু ইমানতে সামৰণি মাৰিছোঁ। আমি সকলোৱে ওমকাৰ কৰি এপাক ঘূৰো। শংকৰধ্বনি শংকৰধ্বনি বজাওকচোন।